UPPR যিমান চাকৰি ওলাই ইয়াত 1 টকাও খাব নোৱাৰিব UPPL চৰকাৰৰ সময়ত যিদিনা ইণ্টাৰভিউ হ'ব সেইদিনাই ৰিজাল্ট ওলাব আৰু সেইদিনাই এপইণ্টমেণ্ট দিয়া হ'ব ইয়াত কোনো দালালি নচলিব खुलुमबाय बयखौबो मानव गेदेर प्रमद बर' बिथांनि जाख्ल'नाय गैयै सरकार सालायनाया दिनै मोगथाङाव रोखा महर मोनबाय मानव गेदेर प्रमद बर' बिथाङा बै समावहाय रायजो राजाफोरनि सिगाङाव खौरांगिरिफोरनि सिगाङाव मा बुंनानै लायामोन दासिमबो बैफोर बाथ्राखौ बर' रायजो राजाफोरा बावाखै दासिमबो बर' रायजो राजाफोरनि गोसोआवहाय बैफोर बाथ्राया बेरखांबाय थायो नङा होमबा रायजोफोर कारापसन गैयै सरकार सालायगोन होननानै बिथांमोना बुंदोंमोन रायजो राजाफोरनिफ्राय थाइसेबो रां लायालासिनो रायजो राजाफोरनो सरकारनि आसनिखौ राननानै होगोन होननानै बिथांमोना बुंनानै लादोंमोन लाइमोनफोरनिफ्राय थाइसेबो रां लायालासिनो लाइमोनफोरखौ साख्रियाव थिसनगोन होननानै बिथांमोना रायजो राजाफोरनि सिगाङाव खौरांगिरिफोरनि सिगाङावहाय बुंनानै लादोंमोन नाथाय दिनै जोङो मा खोनाखो दिनै जोङो मा नुनो मोनखो थांनाय 17 आगस्टआव बिटिआर सरकारजों फोसावजानाय VCDC सेक्रेटारि फरेस्ट 1 फरेस्ट गार्डनि साख्रिनि फिथाइ फोसावनाया इलिगेल जादों होननानै माखासे लाइमोनफोरखौ लानानै पृथ्वीराज नार्देमेसा दिनै बिटिआर सरकारनि हेंथायै उद्रिसारनायजों लोगोसे खौरांगिरिनि सिगाङाव पृथ्वीराज नार्देमेसा गोबां बाथ्रा बुंदों We want justice. We want justice. Forest Department EM, hi. Promod Boro ডাঙৰীয়া কিয় নোৱাৰে আজি হয় মই এটা পলিটিকেল কথা ক'বলৈ গৈ আছো বেয়া নাপাব মই এতিয়ালৈকে ৰাজনৈতিক বাক্যবান এটাও কৰা নাই আৰু নকৰো কিন্তু এটা কথা ক'ম যে আজিৰ দিনত অসমত আৰু বিটিচি ক'ব গ'লে UPPL দলৰে মিত্ৰজোঁটৰ চৰকাৰ অসমত আছে UPPL AGP আৰু বিজেপি আৰু বিটিচিত আছে UPPL আৰু বিজেপি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা যি নিকা আৰু স্বচ্ছতা চাকৰিৰ কাৰণে কিন্তু সকলোৱে বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাধা দিছিল কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাজ পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বিজেপিৰ লগত UPPLৰ চৰকাৰ বিটিচিত চলাই আছে যাৰ কাৰণে প্ৰমোদ বড়োৰ পাপৰ ভাগিদাৰ প্ৰমোদ বড়োই কৰা যি এই পাপ অন্যায় ইয়াৰ যে অলপ হলেও ভাগ আজি মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছে সংবাদ গোষ্ঠীৰ তৰফৰ পৰা অহা সাংবাদিক দাদা মোৰ ভাতৃপ্ৰতিম সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ আমাৰ যি আজি প্ৰতিবাদী কণ্ঠ এই যুৱ সমাজৰ প্ৰতিবাদী কণ্ঠক আপোনালোকে আজি কভাৰ কৰিবলৈ আহিছে হয় আজি 26 আগষ্ট 2025 তাৰিখে আমি BTC ছেক্ৰেটাৰিয়েটৰ অপজিটত আজি এই ধৰ্ণা প্ৰদৰ্শন আমি ডেমনষ্ট্ৰেশ্যন এই কাৰণে কৰিছোঁ যে সদ্যহতে ৰিচেণ্টলি প্ৰকাশিত হোৱা বা পাব্লিছ হোৱা যি BTR চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰিৰ কেলেংকাৰী সংগঠিত হৈছে বিশেষভাৱে ক'ব গ'লে ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড বন বিভাগৰ আৰু গ্ৰামোন্নয়ন বিভাগ তথা PNRD বিভাগৰ অধীনত থকা VCDC ছেক্ৰেটাৰী এই তিনিটা পদত যি অবাধ কেলেংকাৰী হৈছে তাৰ বিৰুদ্ধে আজি যুৱ সমাজ আৰু যুৱ সমাজে কেৱল নহয় সকলোবোৰ অৱতীৰ্ণ হোৱা প্ৰাৰ্থী যিবিলাক কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছিলে তেওঁলোকো ইয়াত উপস্থিত আছে মই এবাৰ এডমিট কাৰ্ডটো দাঙি ধৰিবলৈ তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকো ইয়াত উপস্থিত আছে আমাৰ এইটোৱেই প্ৰটেষ্ট যে আমি কোনো ধৰণৰ আজিলৈকে এনেকুৱা চাকৰিৰ কেলেংকাৰী অসমতো দেখা নাই ভাৰতবৰ্ষতো দেখা নাই BTCটো দূৰৰে কথা যে প্ৰমোদ বড়ো নেতৃত্বাধীন BTC চৰকাৰখনে আজি বন বিভাগ আৰু PNRD বিভাগত এনেধৰণে কেলেংকাৰী কৰিছে যে মেৰিট লিষ্টত কোনো ধৰণৰ কাট অফ মাৰ্ক উল্লেখিত নাই কোনোবা কেণ্ডিডেটে ৰিটেন এক্সামিনেশ্যন ফিজিকেল এক্সামিনেশ্যনত কিমান মাৰ্ক লাভ কৰিছে সেয়া উল্লেখ নাই ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডত যেতিয়া আপোনালোকৰ কেণ্ডিডেটবিলাকক যেতিয়া দৌৰিবলৈ দিয়া হয় বা ফিজিকেল এক্সামিনেশ্যন কৰিবলৈ দিয়া হয় তেওঁলোকৰ কোনো ভিডিঅ'গ্ৰাফিক এভিডেন্স নাই যে তেওঁলোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিছে আৰু ক'ত গৈ তেওঁলোকৰ শেষ হৈছে এয়াই নহয় LP আৰু UP লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰতো বা টেট টিচাৰসকলৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মাহিয়াই দৃষ্টি তাক আমি ধিক্কাৰ দিছোঁ আৰু আজি আমি ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এনেকুৱা দুৰ্নীতি আৰু যুৱ চামৰ লগত আমাৰ যুৱ সমাজৰ ভৱিষ্যতক লৈ তেওঁ যি ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যুৱ সমাজৰ ভৱিষ্যতক তেওঁ বন্ধকত থৈছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব আৰু বিশেষকৈ ক'ব বিচাৰিছোঁ যে UPPL দলৰ সাংগু পাংগু কোনোবা UPPLৰ EMৰ ছোৱালী অৰ্থাৎ UPPLৰ ফৰেষ্ট বিভাগৰ EM ফৰেষ্টৰ EM BR ফেৰেংগা ওৰফে ৰঞ্জিত বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কেনেধৰণে চাকৰিত অৱতীৰ্ণ নোহোৱা কৰি তেওঁলোকে ফৰেষ্ট বিভাগত তেওঁলোকে চাকৰি লাভ কৰিলে আজি চিৰাং জিলা UPPLৰ সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্ম এই অমৰ সিং ব্ৰহ্মৰ ছোৱালী মাইনা ব্ৰহ্মই কেনেধৰণে ফৰেষ্ট বিভাগত চাকৰি লাভ কৰিলে
ফেরেঙ্গা ওরফে রঞ্জিত বসুমতারি এইগৰাকী ইএম রঞ্জিত বসুমতারির পিএ প্রণয় বসুমতারি এই প্রণয় বসুমতারির ভাই ভাতৃ অনয় বসুমতারিও চাকরি লাভ কৰিছে আৰু প্রণয় বসুমতারির ওয়াইফ বাৰদৈ বসুমতারিও চাকৰি লাভ কৰিছে এইটো কিবা তেওঁলোকে বড়ো সমাজে বা বিভিন্ন বড়োৰ লগতে অন্যান্য জনগোষ্ঠীয়ে ইমান সংঘৰ্ষ কৰাৰ পিছত যি বিএসিৰ পৰা বিটিসি হল বিটিসিৰ পৰা বিটিআৰ হল এই কাৰণে আজি তেওঁলোকে বিটিআৰ বুলি দাবী কৰিছে নেকি য'ত ক'তবা ইএমৰ ছোৱালীয়ে চাকৰি লাভ কৰিব ক'তবা পিএ চাকৰি লাভ কৰিব ক'তবা পিএৰ ভাই বা পিএৰ ওয়াইফে চাকৰি লাভ কৰিব ইজ দিছ দ্য জাষ্টিছ অফ প্ৰমোদ বড়ো who is the youth and conglomerately the youth civil society of the entire Kokrajhar as well as Sirang district and from different parts of BTR have gathered today unitedly to raise our voice against the corruption and the irregularities as well as the anomalies what have taken place recently in the BTC conducted grade 3 and grade 4 level written as well as physical examinations আৰু অতি শীঘ্ৰে আমি কৈছোঁ আমি সকলোৱে অতি শীঘ্ৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰ্জাটো আমি যাম আৰু আমি গ্যাৰাণ্টি দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইবিলাক যি দুৰ্নীতি সংগঠিত কৰি চাকৰি প্ৰদান কৰিছে এটাক বৰখাস্ত কৰা হ'ব এটাক টাৰ্মিনেশ্যন কৰা হ'ব আৰু যেইবিলাক মানুহে পইচা দিছে তেওঁলোকে কিন্তু চাকৰিটো পালেও এতিয়াতো চাকৰি পালে আপোনালোকে এতিয়া গৈ প্ৰমোদ বড়ো আৰু ফেৰেঙ্গা বা UPPL EM MCL বিলাকৰ পৰা পইচা ঘূৰাই লৈ আহক কাৰণ আগন্তুক দিনত BTC নিৰ্বাচন আছে তাত আপোনালোকে দিয়া পইচাবিলাকৰে তেওঁলোকে নিৰ্বাচন খেলিব মদ মাংস খাব পইচা শেষ কৰি দিব তাৰপিছত আপোনালোকৰ যেতিয়া চাকৰি বৰখাস্ত হ'ব না চেলাৰী পাব না বেতন পাব না আপোনালোকৰ হাতত কোনো চাকৰি থাকিব এয়া কৈ আজি আমি ইউথছৰ তৰফৰ পৰা ক'ব বিচাৰিছোঁ উই ৱান্ট জাষ্টিছ নো ট্ৰান্সপাৰেন্সি নো ৰেষ্ট প্ৰমোদ বড়ো ডাউন ফেৰেঙ্গা বসুমতারি গো বেক